এনএসএলসির মাধ্যমে 67 মোট 103টা পিএইচির যে রেট্রোফিটিংসের কাজ, এই রেট্রোফিটিংসের কাজ প্রায় সম্পূর্ণ হয়েছে। অনেক জায়গাতে আমরা যে কানেকশন, সেই কানেকশন আমরা দিতে পেরেছি। আমরা এসএলসিতে আমার বিধানসভাতে একই আরও পেয়েছি। চা বাগিচার জন্য 10টি আমরা পেয়েছি। নতুনভাবে আরও 84টি 84-এর প্রপোজাল গিয়েছিল, যার মধ্যে থেকে আমরা এখন 9টি আমরা এখন পেয়েছি। আমি মন্ত্রী মহাশয়কে অনুরোধ করব যে আরও 74টি পেন্ডিং আছে, সেগুলি যদি হয় যে আমরা প্রত্যেকের বাড়িতে যে জল দেওয়া করতে পারবো। আমি আরেক কথা বলবো যে বিভিন্ন আমরা ভালো করতে পারবো, এই অনুরোধ আমরা রাখছি। এবং বিভিন্ন জায়গাতে আজকে বিভিন্ন বিরোধী দলের সদস্যদের যে বক্তব্য বলেছে যে কন্ট্রাক্টর এমএলএর হিসাবে যদি আমরা দিয়ে দেই তো সেই কাজগুলি ভালো হবে। আমি সেই কথাটা মানি না এবং আমি সেই কথা আমি বিরোধিতা জানাই যে কন্ট্রাক্টর এমএলএর মাধ্যমে হলেই যে আমরা কাজ ভালোভাবে করতে পারবো এমন নয়। কন্ট্রাক্টর যারাই থাকুক না কেন, যেহেতু আমাদের বিধানসভাতে আমাদের এলাকাতে জলের সমস্যা আছে, আমরা এতে যেই কন্ট্রাক্টর থাকুক না কেন কাজগুলি যাতে সঠিকভাবে সুষ্ঠুভাবে স্বচ্ছতার সঙ্গে করতে পারে সেটা যাতে হয়, এটার জন্য আমি অনুরোধ রেখে আমাকে সময় দেওয়ার জন্য ধন্যবাদ জানাই এবং বিরোধিতা নাই কর্তন প্রস্তাবে বিরোধিতা জানিয়ে আমার বক্তব্য শেষ করছি। মাননীয় সদস্য দিগন্ত বর্মন। অধ্যক্ষ মহোদয়, পানী যোগান আৰু অনাময় শিতানৰ এই প্ৰস্তাৱৰ মই কটন প্ৰস্তাৱৰ সপক্ষে দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আৰু আমাৰ সন্মানীয় সদস্যসকলে যিটো কাটমোচন বুলি এটা পইণ্ট আছে কাৰণে ক'বলগীয়া হৈছে, সেইটো মই মাননীয় সদস্যসকলক মই এইটো ক্লিয়াৰ কৰি দিছোঁ যে এইটো হ'ল আমাৰ জল জীৱন মিছন। এইটো খুব ভাল আঁচনি আৰু আমি বিৰোধী হ'লেও যিবিলাক চৰকাৰৰ ভাল আঁচনি সেইবিলাক আমি কথাটো হ'ল আমাৰ মন্ত্ৰী ডাঙৰীয়া নতুনকৈ হৈছে, ছমাহ হৈছে, বেছি সমালোচনা কৰাটো উচিত নহয়, তেখেতক কিছু টাইম দিব লাগিব। কথাটো হ'ল কি যে আপোনাৰ মিনিষ্ট্ৰী অফ জল শক্তি, ডিপাৰ্টমেণ্ট অফ ৱাটাৰ এণ্ড চেনিটেশ্যনৰ যিটো ডিপাৰ্টমেণ্ট, এটা জল জীৱন মিছন তেওঁলোকৰ আণ্ডাৰত চলে আৰু তেওঁলোকে যোৱা নৱেম্বৰ মাহত এটা ষ্টেটাছ ৰিপৰ্ট দিছে। ষ্টেটাছ ৰিপৰ্টত তেওঁলোকে 5 পইণ্ট কৰিছিল। এটা হ'ল যে হৰ ঘৰ জল, যিটো তাত 5টা পইণ্ট দিলে। এটা দিছিলে যে ফাৰ্ষ্টটো ফ্ৰণ্ট ৰানাৰ্ছ, যে ফ্ৰণ্ট ৰানাৰ কেইখন ষ্টেট আছে, তাতে 7খন ৰাজ্য আছে, হাৰিয়ানা, পুডুচেৰী, আন্দামান, গোৱা, দাদৰা নগৰ হাভেলী, গুজৰাট, তেলেংগানা, 100% এচিভাৰ। ছেকেণ্ডটো আছে হাই এচিভাৰ, 3খন ৰাজ্য আছে, পাঞ্জাৱ, হিমাচল, বিহাৰ, 75 to 100%। 3 নম্বৰ আছে এচিভাৰ্ছ, সেইটোত আছে 50 to 75%, 14খন ৰাজ্য আছে। আৰু আমি অসম আছোঁ, আজি মন্ত্ৰী মাত্ৰ 6 মাহ হৈছে, গতিকে আজিয়ে তেখেতক বেছি ক'লে বেয়া হ'ব, তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। মই কথাটো কৈছোঁ, এজনৰ বক্তাই কথাটো কৈছে যে এটা সাধাৰণতে মডেল এষ্টিমেট কৰা হয় যে আমাৰ নলবাৰীত কি মডেলত কৰিব বা নগাঁৱত কেনেকৈ কৰিব, চিৰাঙত কি কৰিব। আজি মই কিছুদিন আগতে আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ সমষ্টিত মই গৈছিলোঁ, তাত আমি PHC মানুহক লগ পাইছিলোঁ। তাতে ইমান পাথৰ আছে, তাৰ পৰা পানী নোলায়। যে আমি যিটো মডেলত নলবাৰীত আমি পানী উলিয়াব বিচাৰিম যিমান টকাত, সেইটো কিন্তু চিৰাঙত নিশ্চিত মডেল। আজি মই কাছাৰত যাওঁতেও মই দেখিছোঁ বহুত পানী তলত পাথৰ থাকে নেকি, তাত পানী নাপায় কাছাৰতো। আমি সেনে দেখিছোঁ, ৰাস্তাত আমাক দেখাই দিছিলে তলত পানী নাথাকে। এই কথাটো আপোনালোকে চিন্তা কৰিব। দ্বিতীয়তে আমাৰ পানীৰ পাইপবোৰ, আগৰ পাইপ কিছু বেয়া থকা বুলি মানুহবিলাকে মোক কয়, পাইপবোৰ আপুনি চেঞ্জ কৰাই দিয়ক, কাৰণ সাধাৰণতে আগৰ কিছুমান পাইপ ফাটি ফাটি গৈছে। আৰু এটা কথা আমাৰ গাঁৱৰ মানুহ জানিব যে তেওঁলোকৰ ঘৰৰ কাষেৰে গৈছে, পূজা আহিল, কিবা আহিল, বেৰাখন দিলে, দিয়াতে পাইপত লাগি পাইপডাল ফাটি গ'ল, এনেকুৱা বহুত ঘটনা ঘটিছে। সেই ক্ষেত্ৰত 1 মিনিট আছে আৰু নাই নেকি আপোনাৰ? 1 মিনিট আছে। আচ্ছা, যি নহওক, এই ক্ষেত্ৰত মই কৈছোঁ যে এইটো অলপ আপোনালোকে পাইপবিলাক ওলাই দিয়ক। তাৰোপৰি আমাৰ এটা আপোনালোকে মন্ত্ৰী মহোদয় ৰেণ্ডম চেকিং কৰক, যে আমাৰ থাৰ্ড পাৰ্টিয়ে চেক কৰিছে, মই নকওঁ, কিন্তু মন্ত্ৰী মহোদয় আপুনি কোনো বিষয়াক বা ইঞ্জিনিয়াৰক নজনাকৈ চেক কৰক গৈ পেলাই যে পানী সঁচাকৈ ওলাইছে নে নাই। চতুৰ্থতে মই ক'ম যে থাৰ্ড পাৰ্টি ইতিমধ্যে এইবিলাক কৰি আছে,
তথাপিও মই কৈছোঁ যেহেতু ডিচি আমাৰ অথৰিটি ডিচি SDCৰ দ্বাৰা এটা ফাইনেল ৰিপৰ্টত এটা সহি কৰিবৰ কাৰণে কওক যিটো আমি আনকি MLA ফাণ্ডত আপোনাৰ লাষ্টত আমাৰ SDC গৈ পেলাই ফটো উঠিলেই পইচাটো পায় MLA ফাণ্ডতে গতিকে ইমান টকাৰ কাম হৈছে তাতে সেইটো তেওঁলোকক কিয় কৰিব সেইটো কৰিবলৈ দিয়ক নিশ্চিতভাৱে ভাবক আৰু আপোনালোকে জানিব যে আমাৰ কণ্ট্ৰেক্টৰসকলৰ মই বিৰোধে কোৱা নাই কিন্তু সাধাৰণতে কণ্ট্ৰেক্টৰ এটিচিউডটো কেনেকুৱা যে বিলখন পোৱাৰ পিছত কিন্তু কাম চেচ আৰু নাযায় কাষলৈ সেইকাৰণে বিলখন নোপোৱাতে এই ব্যৱস্থা আপোনালোকে কৰাব লাগিব আৰু মই কৰিছোঁ ছাৰ লাষ্ট এটা কথা মই ক'ম যে আমাৰ নন্দিতা গাঁৱৰ ডাঙৰীয়ানী আছে ইলেক্ট্ৰিক মন্ত্ৰী আমাৰ দেখিছোঁ যে সৌভাগ্য আঁচনিত বহুতে আমাৰ ঠিকাদাৰসকলে তেওঁলোকে কাম কৰিছে মোৰ তাত আহে কেতিয়াবা বিল লৈ আহে চহী কৰিব লাগে কমিশ্যন ৰিপৰ্টত মইতো আচৰিত হওঁ যে এইকেইজন মানুহে 50টা মানুহ কালেকশ্যন দিছে আমি গমেই নাপালোঁ তেতিয়া আমি কি কৰোঁ তেওঁলোকৰ টেলিফোন নাম্বাৰবিলাক ৰেণ্ডম দুটামানক ফোন কৰোঁ যে তুমি মই অমুকে কৈছোঁ তুমি ঘৰত লাইট জ্বলিছেনে মিটাৰটো লগাইছেনে যে লগোৱা বুলি কিন্তু সকলোৱে কৈছে তেতিয়া কৈ চহীটো মাৰি দিছোঁ অকল 50টা বা 60টা কানেকশ্যন দিয়া হয় এই ক্ষেত্ৰত আমাৰ মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যে আমাৰ বিধায়কসকলকো মই একজেক্টলি বিলত চহীবোৰতো কোৱা নাই কিন্তু তেওঁলোকৰ এটা লোৱাৰ দৰকাৰ বুলি মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ সন্মানীয় বিধায়ক কি কৈ নাযাওঁ কিন্তু এইটো কৰিলে নিশ্চিতভাৱে ভাল হ'ব যি নহওক মই দীঘলীয়া নকৰোঁ আমাৰ জয়ন্ত মল্ল বৰুৱাক মই বেছিকৈ হ'ল বেয়া দেখি কাৰণ নলবাৰীৰ মন্ত্ৰী সদায় লগ পাই থাকোঁ বেয়া হ'ব মই আহ্বান জনাম মোৰ সমষ্টি দুটা আছে আপোনাৰ একদম ডিফাং হৈ আছে কলতুলি PWSSS বন্ধ হৈ আছে আমি লিখি ল'ব পাৰে কলতুলি PWSS সম্পূৰ্ণ বন্ধ নাম্বাৰ PWSS কিছু ডিফাং কিছু মানে আপুনি ৰুমত লগ ধৰিব মন্ত্ৰীগৰাকীক মেগা স্কিম এটা আছে হাত কৰি থাকাৰ সেইটোও আপুনি কাইণ্ডলি এইটো মনোনয়নৰ ব্যৱস্থা কৰি দিয়ক ধন্যবাদ সন্মানীয় উপাধ্যক্ষ মহোদয় মই জল জীৱন সম্পৰ্কত দুটামান কথা আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চিতভাৱে জানে যে যোৱা 20 তাৰিখে ছ'চিয়েল প্ৰগ্ৰেছ ইণ্ডেক্স ফৰ ষ্টেটছ এণ্ড ডিষ্ট্ৰিক্ট প্ৰকাশ কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে PM অফিচৰ পৰা প্ৰকাশিত হৈছে ইয়াত 12টা কম্পনেণ্টৰ ভিতৰত 3টা ডাইমেনশ্যনত ছ'চিয়েল প্ৰগ্ৰেছটো নিৰ্ধাৰণ কৰিছে তাৰ প্ৰথমটো হৈছে বেছিক হিউমেন নিডছ দ্বিতীয়টো হৈছে ফাউণ্ডেশ্যন অফ ৱেলবিং তৃতীয়টো হৈছে অপৰচুনিটি এই যে বেছিক হিউমেন নিডছৰ যিকেইটা কম্পনেণ্ট আছে অন্য মেডিকেল কেয়াৰ আছে কিন্তু মূল কম্পনেণ্টটো হৈছে ৱাটাৰ এণ্ড চেনিটেশ্যন এই ৱাটাৰ এণ্ড চেনিটেশ্যনত আমি কি প্ৰগ্ৰেছ কৰিছোঁ এইটো নিশ্চিতভাৱে নিৰ্ভৰ কৰিছে অসমৰ অৱস্থাটো কোন পৰ্যায়ত আছে 6টা কেটাগৰী আছে 6টা কেটাগৰীৰ লাষ্ট কেটাগৰীটো হৈছে ভেৰি ল' ছ'চিয়েল প্ৰগ্ৰেছ আৰু দুৰ্ভাগ্যজনকভাৱে লজ্জাজনকভাৱে আমাৰ অৱস্থান হৈছে ভাৰতবৰ্ষৰ 34খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 34 নম্বৰ 34 আৰু আমি স্ক'ৰ কৰিছোঁ অনলি 44.92 আমাৰ স্থান হৈছে 34 এই চেনিটেশ্যন আৰু ৱাটাৰৰ যদি আমি এচিভ কৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ স্থান উন্নত হ'লহেঁতেন কাৰণ ইয়াৰ মেডিকেল কেয়াৰৰ লগত যুক্ত হৈ আছে এটা প্ৰশ্নটো হৈছে আমি 3 বছৰ গ'ল 2 বছৰ আছে 41% আমি এচিভ কৰোঁ বাকী 59% এচিভ কৰাৰ কাৰণে এতিয়া নতুন মন্ত্ৰী আহিছে 3-4 মাহ হ'ল তাৰ আগৰ মন্ত্ৰী বা আগৰ কাৰ্যকালত মোৰ দৃষ্টিভংগীত এই বিভাগটোৰ 12টা বজাই থৈ গৈছে সম্পূৰ্ণভাৱে 12টা বজাই থৈ গৈছে নতুন মন্ত্ৰী আহিছে আহি পেলাই ঠিকাদাৰৰ পিছত ঠিকাদাৰ কেঞ্চেল কৰি আছে আৰে বাবা এই ঠিকাদাৰবিলাক কেঞ্চেল কৰিব লগা কিয় হ'ল পূৰ্বৰ মন্ত্ৰীয়েতো 12টা বজাই থৈ গৈছে এনেকুৱা 12টা বজাইছে ইয়াৰ তালা খোলা জয়ন্ত মল্ল বৰুৱাৰ 12টা যাব না কথাটো মই যিটো অবজাৰভেশ্যন এতিয়া কথাটো হৈছে ইমান ঠিকাদাৰ খেদিব লগা আছে ঠিকাদাৰবিলাক কোনে আনিছে কি প্ৰচেছত আহিছিল আৰু তাতে কি হৈছিল কাৰবাৰটো এই গোটেই গণ্ডগোলটো আছে আৰু আজি মই শুভেচ্ছা যাচিছোঁ 2টা বছৰত 59% সম্পূৰ্ণ কৰাৰ দায়িত্বটো জয়ন্ত মল্ল বৰুৱাৰ ওপৰত পৰিছে তেওঁ ছাকচেছ হওক মই যিমান পাৰোঁ সহায় কৰিব লাগে কৰিম কিন্তু মোৰ দুৰ্ভাগ্য মই থকা গাঁওখনত মই থকাখনৰ মোৰ পাত এটাও নল যা নাই পানী দূৰত থাক মই যিখন গাঁৱত ডাঙৰ দীঘল হৈছোঁ সেইখন গাঁৱত নল গৈছে কিন্তু পানী কিয় যে তাত মেচিনটো চলাবৰ কাৰণে এটা চলাৰ লগাই থৈ দিছে আৰু বাবা চলাৰ 11টা বজাৰ আগত সি তৈয়াৰ নকৰে পাৱাৰ
11টা বজাৰ আগত মেচিন চলাব নোৱাৰে পানী কেনেকৈ দিব দিব নোৱাৰে মই বাৰ ক'লো এক্সিকিউটিভ ইঞ্জিনিয়াৰক যে ইয়াতে অন্ততঃ এটা ট্ৰান্সফৰ্মাৰ বহক কানেকশ্যনটো কৰক কৰিলেহে পানী দিব পাৰিব কোনো হেডকেট নাই কাৰণে মই সেইকাৰণে কৈছোঁ মই বেছি কথা নকওঁ আমাৰ যিটো অৱস্থা আছে 34 এই 34ৰ পৰা অৱস্থাৰ পৰা উন্নত হ'ব লাগে আমি 5 নম্বৰৰ কথা কৈ আছোঁ এইখান কিন্তু ৰিপৰ্ট আনে দিয়া নহয় প্ৰধানমন্ত্ৰীৰ অফিচ PM অফিচৰ পৰা আহিছে ছ'চিয়েল প্ৰগ্ৰেছ ইণ্ডেক্সটো এতিয়া অফিচৰ পৰা আহিছে আমাৰ নম্বৰ 34 আৰু আমি ৱাটাৰ চেনিটেশ্যনৰ ক্ষেত্ৰত মেডিকেল কেয়াৰৰ ক্ষেত্ৰত অন্য বিষয়বিলাকো আছে 12টা কম্পনেণ্টত আমাৰ যিটো প্ৰগ্ৰেছ হৈছে এইটো হৈছে এটা পাৰ্ট ৱাটাৰ এণ্ড চেনিটেশ্যন সেইকাৰণে মই আৰু বেছি কথা নকওঁ যদি যাব পাৰে মন্ত্ৰী মোৰ গাঁৱলৈকে যাব লাগে এক কাপ চাহো খুৱাই দিম ভালকৈ ইয়াৰ মোৰ ওচৰৰ পৰাটোত চাব ক'ৰবাত নল আছে নেকি আৰু মই ডাঙৰ দীঘল গাঁওখনলৈকে লৈ যাম তাতে নলত পানী আহে মই এবাৰ ভিডিঅ' আনিছিলোঁ আছে ভিডিঅ'টো কেনেকৈ পানী যেতিয়া ওলাই হৰ কৰি গৈ থাকে আনটোত মানে পানীটো বন্ধ নহয় পাক পানী নালাগে গোটেই চোতাল ভিজি যায় তাৰপিছত বান্ধি থৈ দিছে কাপোৰে বান্ধি পানী বন্ধ কৰিছে তাৰ এতিয়া দেখিছোঁ নলতে নাই ওপৰত এনেকুৱা ল' কোৱালিটিৰ ষ্টেণ্ড লগাইছে ল' কোৱালিটিৰ হেৰি লগাইছে এই টেপ লগাইছে সি 4 দিন পিছতে এই ধৰণ গোটেই ধ্বংস কৰি গৈছে মই কৈছোঁ ধ্বংস হৈছে তথাপি শুভেচ্ছা যাইছোঁ জয়ন্ত মল্লক এই 2টা বছৰত এই ধ্বংসৰ পৰা যাতে এই মানুহে নল পাব নহয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে আমি পুখুৰীৰ পানী খাই থাকিব লাগিব পুখুৰীৰ পানী খোৱাৰ ইচ্ছা আমাৰ নাই অসমৰ মানুহৰ নলটো লাগে পানী লাগে থেংক ইউ মাননীয় সদস্য ৰমেন্দ্ৰনাৰায়ণ কলিতা মাননীয় উপাধ্যক্ষ ডাঙৰীয়া আজি বিৰোধী দলে যিটো কৰ্তন প্ৰস্তাৱ আনিছে তাত মই বিৰোধিতা কৰি মই কিছু কথা অৱগত কৰিব বিচাৰিছোঁ যে জল জীৱন মিছন কেন্দ্ৰীয় চৰকাৰৰ তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা বৃহত্তম আঁচনি আৰু এই আঁচনিৰ জৰিয়তে আমাৰ অসমত বিশেষভাৱে 2024 চনৰ ভিতৰত যাতে প্ৰত্যেকটো পৰিয়ালে বিশুদ্ধ পানী পাব পাৰে তাৰ বাবে ব্যৱস্থা ল'বৰ কাৰণে এটা সময়সীমা নিৰ্ধাৰণ কৰি ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে এতিয়া আমি সকলোৱে জানো যে পানী প্ৰাণী জগতৰ বাবে অপৰিহাৰ্য পানী নহ'লে কোনো জীৱকুলে বাচি থাকিব নোৱাৰে আৰু সেইকাৰণে কোৱা হৈছে পানীয়েই প্ৰাণ গতিকে আজি আমি অসমে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে জল জীৱন মিছনৰ যিটো আঁচনি এই আঁচনিটো আমাৰ অসমৰ বাবে এটা ডাঙৰ সুযোগ আৰু এই সুযোগটো আমি আমাৰ ৰাজ্য চৰকাৰৰ জৰিয়তেও এই সুযোগ লাগে আজি বিশেষভাৱে দেখা পাইছোঁ যে 2019 চনত 15 আগষ্ট তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই জল জীৱন মিছন এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত এইটো এটা সৰু আঁচনি নহয় এইটো এটা সৰ্ববৃহৎ আঁচনি গতিকে আজি অসমত